montu টেকনিক্যাল চ্যানেল লৈ সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজত লৈ আহিছো হাতৰ পাৰ্ট 2। প্ৰত্যেকটো হাতৰৰ উত্তৰ দিবলৈ 10 সেকেন্ড সময় থাকিব। কোনে কেইটা হাতৰৰ উত্তৰ পাৰিবা কমেন্ট কৰি জনাবা। যোৱা ভিডিঅ'ত তোমালোকক খুদা হাতৰটো আছিলে এনেকা কি বস্তু আছে যিটো নিজৰ হয় কিন্তু আনে বেছিকৈ ব্যৱহাৰ কৰে। উত্তৰটো হৈছে নিজৰ নাম। এই হাতৰটোৰ শুদ্ধ উত্তৰ দিছে নিখিল শৰ্মা, ফেকশন, অমিত ভেংৰা, ৰাজকুমাৰ মুৰা, শিল্পা তাঁতী আৰু আচল তাঁতী। এওঁলোকক বহুত বহুত ধন্যবাদ কমেন্ট কৰি জনোৱাৰ বাবে। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম হাতৰটো হৈছে এনেকুৱা কি আছে যিটো যিমানে পৰিষ্কাৰ নকৰক কিয় সদায় কলাই হৈ থাকে। সময় আৰম্ভ হৈছে। উত্তৰটো জানা যদি কমেন্ট কৰি জনাবা। উত্তৰটো হৈছে ব্লেকবোৰ্ড, কিয়নো ব্লেকবোৰ্ড যিমান পৰিষ্কাৰ কৰিলেও কলা হৈ থাকে। 2 নম্বৰ হাতৰটো হৈছে এনেকুৱা কি কাম আছে যিটো ল'ৰা ছোৱালী কাপোৰ কানি খুলিহে কৰে। উত্তৰটো হৈছে গা ধোৱা কাম। বন্ধু বান্ধৱীসকল, 3 নম্বৰ হাতৰটো হৈছে পত্নী বাহিৰত ফুৰিব যায় কিন্তু পতিয়ে ঘৰত পহৰা দিওঁতে যায়। কওকচোন বাৰু ইয়াৰ উত্তৰটো অকমান ভাবি চাই। ইয়াৰ উত্তৰটো হ'ল তলা চাবি। পতি বুলি তলাটোক বুজাইছে আৰু পত্নী বুলি চাবিটোক বুজাইছে। 4 নম্বৰ হাতৰটো হৈছে বজালে বাজে পানীত থাকে, বেচিলে দাম পায়, ভাঙি গলে একো নাপায়। উত্তৰটো হৈছে শংখ। বন্ধু বান্ধৱীসকল, আজিৰ অন্তিম হাতৰটো হৈছে এনেকুৱা কি আছে যিটো পুৰুষে নুকাই খোজকাঢ়ে আৰু মহিলাই দেখাই খোজকাঢ়ে। উত্তৰটো হৈছে মণিবেগ। বন্ধু বান্ধৱীসকল, হাতৰ কেইটা যদি ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক, সাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিবা। বন্ধু বান্ধৱীসকল, এই হাতৰটো তোমালোকৰ বাবে। মোৰ সম কোনো নাই, গোটাকে খাই, পনীয়াকে খাই, বায়ু কৰি খায়। মই কোন কোৱাচোন ভাই। ইয়াৰ উত্তৰটো কোনে কোনে জানা কমেন্ট কৰি জনাবা।